হাই বন্ধু-বান্ধৱীসকল, মাঘ বিহু সকলোৰে শুভেচ্ছা জনালোঁ। আজি আমি আমাৰ ওচৰৰ ভেলাঘৰলৈ গৈ আছোঁ। কি কৰোঁ কি নকৰোঁ পিঠা খুন্দি আছে দেই। আমাৰ আপা, আমাৰ আইতা বিহু উপলক্ষে কিবা এটা কৈ দিয়া। পাই গ'লোহি ভেলাঘৰ। এয়া আমাৰ গাঁৱৰ ওচৰতে ভেলাঘৰ এটা বনাইছে। বহুত ধুনীয়াকৈ ভেলাঘৰটো বনাইছে, বহুত ভাল লাগিছে। গাঁৱত প্ৰগ্ৰেম চাবলৈ আহিলোঁ। কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখাই যাম। এতিয়া আমি বহি আছোঁ। এয়া ভণ্টিহেঁত নাচি আছে। এয়া ভাইটিহঁত মেজি জ্বলাই আছে। যদি ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট